নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰঞ্জিত আৰু মোৰ চেনেল আছামিজ মিক্সাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ধুনীয়া টপিকৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকলৈ লৈ আহিছোঁ। টপিকটো হ'ল DSS এক্সাম 2022। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে আজি আপোনালোকক জনাম। পৰীক্ষা হোৱা ডেট আছিলে 15 তাৰিখে, কি কাৰণে পোষ্টপ'ন হ'ল, আৰু নিউ ডেট 21 আৰু 27 এই দুটা ডেটত পৰীক্ষা হ'বনে নহ'ব, সেই সন্দৰ্ভত আজি আমি আলোচনা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাব, গোটেই কথাখিনি আয়ত্ব কৰি ল'ব যে পৰীক্ষাটো হ'বনে নহ'ব বা কিয় স্থগিত ৰখা হৈছে। গোটেই কথাখিনি আমি আজি ইয়াত সন্নিৱিষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ। বহুত জল্পনা কল্পনাৰ পিছত DSS এক্সামটো পাতিম বুলি আগবাঢ়িলে, আৰু এডমিট কাৰ্ডৰ ডাউনলোড ডেট দিছিলে 9 মে', 9 তাৰিখে, আৰু এক্সাম ডেটটো হ'বলৈ গৈ আছিলে 15 মে'। এইটো চাওক আপোনালোকে, 15 মে', কিন্তু হঠাৎ পষ্টপন কৰিলে, মানে এইটো এটা অনিৰ্দিষ্ট কাললৈ স্থগিত কৰি দিলে। কিন্তু কিয়? এতিয়া আমাৰ সকলোৱে প্ৰশ্ন হৈছে যে কিন্তু কিয়? এতিয়া কথা হ'ল, এপ্লাই কেণ্ডিডেট আছিলে 10 লাখ এপ্লাই কেণ্ডিডেট, আৰু এক্সাম চেণ্টাৰ লিষ্ট মানে বহুত কম আছিলে, বহুত কম। গতিকে এই যিখিনি এক্সাম চেণ্টাৰ আছিলে, সেই এক্সাম চেণ্টাৰখিনিত 10 লাখ কেণ্ডিডেট, যিবিলাক 10 লাখ কেণ্ডিডেট আছিলে সেইসকল মানে বহিবলৈ নাছিলে, পৰীক্ষা দিবলৈ চেণ্টাৰকেইটা নাতে। সেইকাৰণে ক'লে যে পষ্টপন কৰি দিয়া হ'ল যে ডেটটো। আৰু সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 21 আৰু 27 তাৰিখ এই দুটা ডেটত এক্সামটো পাতিব। কিন্তু এতিয়া আমাৰ মনলৈ এনেকুৱা এটা ভাৱ আহি আছে যে 21 তাৰিখ হৈ গ'ল শনিবাৰ, গতিকে শনিবাৰেতো পাতিব নোৱাৰে, কাৰণ পৰীক্ষাটো দেওবাৰেহে হয়। আৰু দেওবাৰে পাতিবলৈ গ'লেও 22 মে' দিনাখন কি হ'ল, গুৱাহাটী হাইকোৰ্টৰ এক্সাম আছে। গতিকে কি হ'ব, পৰীক্ষাটো হ'বনে নহ'ব? 21 আৰু 27 তাৰিখে এই দুটা ডেটত হ'বনে নহ'ব? কাৰণ এইটাতো স্কুল খোলা থাকিব, আৰু স্কুল বন্ধ কৰিতো পৰীক্ষা পাতিব জানো চাগে? এতিয়া আমাৰ মনত সকলোৱে উগুল থুগুল লাগি আছে। গতিকে চৰকাৰৰ কথা, চৰকাৰে হয়তো পাতিবও পাৰে, আপোনালোকে চিন্তা নকৰিব। 21 তাৰিখ হয়তো 27 তাৰিখ, এই দুটা তাৰিখত চৰকাৰে DSS যিটো এক্সাম, স্বাস্থ্য বিভাগৰ এক্সামটো নিশ্চয় পাতিব।